ভ্যাকুম ক্লিনার হয়। হেল্ল' গাইজ, ৱেলকাম টু ৱাক্সপেট। আজি আহিছোঁ ওদালগুৰি ডিষ্ট্ৰিক্টৰ টংলাত আমাৰ ৱাক্সপেট কোম্পানীয়ে এটি হাইড্ৰলিক ৱাশ্বিঙৰ ছেটআপ দিয়া গৈছে। আৰু হাইড্ৰলিক ছেটআপটো আমাৰ ৱাক্সপেট কোম্পানীয়ে দিছে। আৰু হাইড্ৰলিক ৱাশ্বিঙৰ ছেটআপটো কি মেচিন আছে আৰু হাইড্ৰলিক ৱাশ্বিঙৰ লিফ্টটো কেনেকুৱা মই আপোনালোকক দেখাম। আহক, এইটো হ'ল হাইড্ৰলিক এইচ টাইপ ৱাশ্বিং লিফ্ট। এইটো টংলাত ইনষ্টলেশ্যন কৰিছোঁ আমাৰ ৱাক্সপেট কোম্পানীৰ দ্বাৰা। আৰু চাওক ইয়াতে কি মেচিন আছে। এইটো চাব পাৰিছে আমাৰ ৱাক্সপেট কোম্পানীৰ 65 লিটাৰ ৱাক্সপেট কোম্পানীৰ ফৰ্ম টেংক। আৰু এই ফৰ্ম টেংকৰ পাৰফৰ্মেঞ্চ কেনেকুৱা বা কি আপোনালোকে আগৰ ভিডিঅ'ত আমি দেখাইছোঁ আৰু আজিও দেখাম। আৰু এইটো আপোনাৰ 160 লিটাৰ হাইড্ৰলিক অইল টেংক। এই হাইড্ৰলিক লিফ্টটো অপাৰেট কৰিবলৈ এই টেংকত আপোনাৰ 160 লিটাৰ হাইড্ৰলিক অইল ভৰোৱা আছে। আৰু অপাৰেট কৰিবলৈ মেইন বাল্বটো হ'ল এইটো এৰিলে লাহে লাহে আপোনাৰ লিফ্টটো ওপৰলৈ উঠি আহে। তাৰপিছত চাব পাৰিছে ইয়াতে 3টা কানেকশ্যন দি দিয়া হৈছে। এটা কানেকশ্যন আপোনাৰ গাড়ীৰ চকাত হাৱা দিয়াৰ কাৰণে লগোৱা হৈছে, আৰু এটা কানেকশ্যন আপোনাৰ দিয়া হৈছে এই ফৰ্ম টেংকৰ কাৰণে, আৰু এটা এক্সট্ৰা যিবিলাক বাইক ৱাশ্বিং কৰাৰ পিছত ৱায়াৰিং থাকে, ৱায়াৰিঙত মাৰিবলৈ এটা এক্সট্ৰাকৈ কানেকশ্যন দিয়া গৈছে। আৰু চাওক এইটো আমাৰ ৱাক্সপেট কোম্পানীৰ পৰা দিয়া এটা 45 লিটাৰ এটা ভেকুম ক্লিনাৰ হয়। এইটো ভেকুম ক্লিনাৰ। আৰু ভেকুম ক্লিনাৰটো মই বিশেষ নেদেখাওঁ, বাট এইখিনি দেখি আৰু ভিতৰত আপোনাৰ এটি কাৰো আছে, আৰু আপোনাৰ এটি এয়াৰ কম্প্ৰেছাৰ আছে। এয়াৰ কম্প্ৰেছাৰটো 3 HP 500 পাউণ্ডৰ এয়াৰ কম্প্ৰেছাৰ। এইটোহে আপোনাৰ 500 পাউণ্ডৰ 3 HP ক্ৰম্পটন মটৰ দিছে এয়াৰ কম্প্ৰেছাৰটো। আৰু এয়াৰ কম্প্ৰেছাৰ চাব পাৰে যে কিমান 50 × 60 ব্লক হয়। আৰু কম সময়ৰ ভিতৰতে আপোনাৰ কম্প্ৰেছাৰ এয়াৰটো ফুল হৈ যায় ইয়াতে। আৰু চাব পাৰিছে এইটো এটা আপোনাৰ ক্ৰম্পটন মটৰৰ লগত প্লাঞ্জাৰ পাম্প 350 বাৰৰ প্লাঞ্জাৰ পাম্প হয়তো পাইছে। এতিয়া বৰ্তমান খোলা আছে। আৰু গোটেইখিনি প্ৰডাক্ট চাওক আমাৰ ৱাক্সপেট কোম্পানীৰ অল আইটেম প্ৰডাক্ট চাওক আমাৰ ৱাক্সপেট কোম্পানীৰ। এতিয়া চাব পাৰিছে কম্প্ৰেছাৰটোত 150 এয়াৰটো উঠিছে। 150 উঠাৰ লগে লগে কম্প্ৰেছাৰটো অট'মেটিক বন্ধ হৈ যায়। মানে 150ত ছেট কৰা আছে বৰ্তমান। এইটো অট'মেটিক হয়, অট'গাৰ্ড লগোৱা আছে এয়াৰ কম্প্ৰেছাৰটোত। আপোনাৰ 150 উঠিলে অট'মেটিক অফ হৈ যাব, আকৌ খালী হ'লে অট'মেটিক অন হৈ যাব। এতিয়া এই কম্প্ৰেছাৰে কি কাম কৰে আপোনালোকক দেখাই দিম। এই কম্প্ৰেছাৰৰ মেইন বাল্ব হ'ল এইটো মই লাহে লাহে এৰি দিলোঁ। চাব পাৰিছে এৰি দিলোঁ। এতিয়া এয়াৰটো ইয়াৰ পৰা কম্প্ৰেছাৰৰ পৰা বাহিৰলৈ ওলাই আছে। তাৰপিছত এইটো কানেকশ্যন আপোনালোকক মই আগতে দেখিয়াই দিছোঁ। এতিয়া চাব পাৰিছে এইটো আপোনাৰ লিফ্টৰ অইল টেংক। এইটো অইল টেংকৰ ভিতৰত এয়াৰটো সোমাই আছে চাব পাৰিছে। আৰু মই লাহে লাহে এই বাল্বটো এৰিলোঁ, আৰু গাড়ীখন লাহে লাহে দাং খাই আছে। চাব পাৰিছে এই লিফ্টটো ওপৰত উঠি আছে, আৰু গাড়ীখন ওপৰত উঠাৰ সহায় কৰি আছে। চাওক ধুনীয়াকৈ ওপৰত উঠি আহি আছে। এইটো হ'ল হাইড্ৰলিক এইচ টাইপ ৱাশ্বিং লিফ্ট। ৱাশ্বিং চেণ্টাৰত ব্যৱহাৰ কৰা হয় এইটো লিফ্ট। আৰু এইটো আপোনাৰ হাইড্ৰলিক এইচ লিফ্ট। আপোনালোকে যে সুধি থাকে দাদা এইটো বাটাৰফ্লাই কোনটো, এইচ লিফ্ট কোনটো, আৰু চিজাৰ লিফ্ট কোনটো। বাটাৰফ্লাইটো আপোনাৰ গোটেইকেইটা ভিডিঅ'ত মই দেখাই দিওঁ প্ৰায় ভিডিঅ'ত। আৰু এইটো চাওক আপোনাৰ হাইড্ৰলিক এইচ লিফ্ট। এইটো আগৰ আছিল। আৰু এইটোত আপোনাৰ কি কৰিব লাগে, গাড়ীৰ তলত গুটকা আৰু বাটাম লগাব লাগে চেচিছত, তেতিয়া উঠাৰ সুবিধা হয়। আৰু এই লিফ্টৰ লিফ্ট অপাৰেট কৰে আপোনাৰ 5 ফিট। 5 ফিট মানে 5 ফুট ওপৰত উঠি আহে। লিফ্টিং হাইট 5 ফিট হয়। এইটো আপোনাৰ হাইড্ৰলিক এইচ লিফ্ট হয়। আৰু এইটোত আপোনাৰ গুটকা বা বাটাম কেনেকৈ লগাব লাগে মই দেখাই দিওঁ। এইটো চাব পাৰিছে গাড়ীৰ তলত আপোনাৰ চেচিছত এটা হেৰি লগাব লাগে, গুটকা লগাব লাগে, ক্লেমটো লগোৱাৰ পিছতহে আপোনাৰ উঠিব সহায় কৰে। আৰু আগফালে কি কৰিব লাগে, এটা বাটাম দিব লাগে। মই বাৰু দিয়া নাই, অলপ উঠি যায়, কিন্তু বাটাম দিলে বস্তুটো সুবিধা হয়। ইয়াতে চাওক এতিয়া লাগি ধৰিছে, বাটামটো দিলে ইয়াত নালাগে, আগফালেও লাগিছে। তো ইয়াতে এটা বাটাম দিব লাগে, মই দিয়া নাই যিহেতু বাটাম বৰ্তমান নাই। মই আপোনালোকক দেখাবলৈ চেষ্টা কৰি আছোঁ। এইটো লিফ্টটো আপোনাৰ 5 ফিট অপাৰেট হয়, ওপৰলৈ উঠি আহে। আৰু তলত কেনেকৈ গুটকা, কেনেকৈ বাটাম বা কেনেকৈ কি বস্তু লগাব লাগে মই দেখাই দিলোঁ।
এইটো আপোনাৰ হাইড্ৰলিক এই স্লিপ মই আকৌ ক'লোঁ এইটো হাইড্ৰলিক ৱাশ্বিং চেণ্টাৰত ব্যৱহাৰ কৰা এই স্লিপ হয় আৰু আপোনালোকক দেখাম এইটো আমাৰ ৱেক্সপেট কোম্পানী এতিয়া ফৰ্মটো যে মাৰে ফৰ্মিং হয় ফৰ্মটো কেনেকৈ ওলায় আৰু ফৰ্মৰ পাৰফৰ্মেঞ্চ 65 লিটাৰ টেংকত 65 লিটাৰ পানী দিয়াৰ পিছত অনলি 200 ml ফৰ্ম দিয়াৰ পিছত ফৰ্মিঙৰ পাৰফৰ্মেঞ্চটো চাওক কিমান ধুনীয়া হয় আকৌ মই দেখাই দিওঁ এয়াৰ কম্প্ৰেছাৰ এয়াৰটো মই লাহে লাহে এৰি দিলোঁ এৰি দিয়াৰ লগে লগে এয়াৰ কম্প্ৰেছাৰত আপোনাৰ 150 হাৱা ফুল হৈ গ'ল মানে আপোনাৰ এয়াৰ কম্প্ৰেছাৰৰ পৰা এয়াৰটো ইন হ'ল আপোনাৰ ফৰ্ম টেংকত এতিয়া ফৰ্ম টেংকৰ পৰা যিটো আউটলেট পাইপ আছে এইটো আউটলেট পাইপটো মই লাহে লাহে এৰিম আৰু আপোনাৰ ফৰ্মিং ষ্টাৰ্ট হ'ব ফৰ্মিংটো চাওক কিমান ধুনীয়া হয় ফৰ্মটো কিমান ধুনীয়া হৈ আছে এতিয়া কি কৰিলোঁ লিফ্টটো তলত নমাম এতিয়া ওপৰত উঠি আছে তলত নমাব কেনেকৈ এইটো বাল্বটোৰ ভিতৰত যে এয়াৰটো মই এইফালে এৰি দিলোঁ এৰি দিলে গোটেইখিনি ওলাই গ'ল মই বাল্বটো লাহে লাহে এৰি আছোঁ গাড়ীখন তলত নামি আহিছে চাওক তলত নামি আছে এই লিফ্টটো আপোনাৰ 360 ডিগ্ৰী ৰোটেট হয় চাওক এজন মানুহে লিফ্টটো পুৰা কমপ্লিট ঘূৰাই দিব পৰা যায় কিমান ডাঙৰ গাড়ী এখন 360 ডিগ্ৰী ৰোটেট হয় আপুনি এইফালে ৱাশ্বিং কৰিলে ৱাশ্বিং কৰাৰ পিছত এতিয়া গাড়ীটো আকৌ বেক কৰি লৈ যাবলৈ বেক কৰিব নালাগে আপুনি লিফ্টখন এনেকৈ ঘূৰাই দিলে ঘূৰাই দিয়াৰ পিছত গাড়ীখন ধুনীয়াকৈ এইফালে ওলাই যাব সুবিধা আছে চাওক মই ঘূৰাই দিলোঁ ওলাই গ'লোঁ এইটোৱে হ'ল হাইড্ৰলিক এই ষ্টেপ লিফ্ট হয় ৱাশ্বিং চেণ্টাৰত ব্যৱহাৰ কৰা লিফ্টটো ধুনীয়াকৈ তলত নামি আহিছে আৰু ফৰ্মিংটো আপোনালোকে নিশ্চয় চাইছেই ফৰ্মটো আপোনালোকে আকৌ এবাৰ দেখাই দিলে এইটো চব ফৰ্মিং উঠাইছিলোঁ এইফালে সোমাই কেনে এতিয়া ঘূৰাই কেনে এনেকৈ ওলাই দিলোঁ ইমান সুবিধাজনক হয় আৰু ৱাশ্বিং চেণ্টাৰৰ স্বত্বাধিকাৰী মানে এখেতে মালিক হ'ল ৰয়েল ৱাশ্বিং চেণ্টাৰ ৰয়েল ৱাশ্বিং পইণ্ট এই ৰয়েল ৱাশ্বিং পইণ্টৰ এখেতে স্বত্বাধিকাৰী মানে এখেতে অনাৰ হয় এখেতে আমাৰ পৰা কি মেচিন লৈছে আৰু এখেতক আমি কেনেকৈ সহায় সহযোগিতা আগবঢ়াইছোঁ ইহঁতে নিজে মুখেৰে আপোনালোকক দেখাই দিব বা আপোনালোক ক'ব হয় মোৰ নাম হ'ল হাদিউল আলম মোৰ ঘৰ হ'ল আপোনাৰ টংলা ষষ্ঠপাৰা এইটো BTD এৰিয়াত পৰে মোৰ হেৰি ফুল এড্ৰেছটো হ'ল কনভেণ্ট নিয়াৰ অক্সিলাম কনভেণ্ট হাই স্কুল এতিয়া এই ৱাশ্বিং চেণ্টাৰটো মোৰ নিজৰ মাটিতে খোলা হৈছে আৰু নাম দিছোঁ ৰয়েল ৱাশ্বিং পইণ্ট আৰু এইটো মোৰ কোনো এক্সপিৰিয়েঞ্চ নাই আগত এইটো হ'ল মোৰ ফাৰ্ষ্ট টাইম আৰু মোৰ এই দাদাৰ টীম চবেই মিলি মোক সহায় কৰিছে আৰু মোক যিখিনি ৱাশ্বিং চেণ্টাৰত যিখিনি বস্তু লাগে তেনেকুৱা আটাইবোৰ বস্তু তেখেতসকলৰ পৰা মই পাইছোঁ আৰু এতিয়াও মোৰ ফুল আইডিয়া হোৱা নাই তেখেতসকলে মোক ভৱিষ্যতলৈ আৰু আইডিয়া দিব আৰু মই সেনেকৈ আগবাঢ়ি যাম আৰু এখেত মোৰ দাদা মোৰ ঘৰৰ ওচৰৰ দাদা এখেত ইলেক্ট্ৰিচিয়ান হয় আৰু কামো অকল ইলেক্ট্ৰিচিয়ান বুলি নহয় আৰু বিভিন্ন ধৰণৰ কামো জানে আৰু তেখেতে মোক বহুতখিনি সহায় কৰিছে আৰু ভৱিষ্যতলৈ কৰিব নামটো কৈ দিয়ক মোৰ নাম বেনাৰসু লাকৰা মই ইলেক্ট্ৰিচিয়ান হয় টংলাৰ ঠিক আছে আৰু আমাৰ পৰা আপুনি কি মেচিন পাইছে মই ফৰ্ম টেংকি পাইছোঁ এটা আপোনাৰ ফৰ্ম টেংক কোনটো এইটো আপোনাৰ ৱেক্সপেট কোম্পানীৰ নিজে বনোৱা ৱেক্সপেটৰ এইটো 65 লিটাৰ ফৰ্ম টেংক ন তাৰপিছত কম্প্ৰেছাৰ পাইছোঁ হয় কম্প্ৰেছাৰটো ক'ত আছে কম্প্ৰেছাৰ ইয়াতে আছে আহক কম্প্ৰেছাৰটো ইয়াতে আছে এইটো হ'ল মোৰ কম্প্ৰেছাৰ এইটো গাইজ 3HP 500 পাউণ্ডৰ 50x70 ব্লক হয় বহুতে ধুনীয়া প্ৰেছাৰ হয় কম্প্ৰেছাৰটো আৰু বহুত ধুনীয়া হয় অলপ কম সময়ৰ ভিতৰতে প্ৰেছাৰটো ফুল হয় মানে ইয়াৰ কম্প্ৰেছাৰ লগত চাব পাৰিছে এইটো এটা কাৰবাছাৰ 3HP 350 বাৰৰ কাৰবাছাৰ লগতে চাব পাৰিছে ইয়াতে বহুত কেইটা আমাৰ চব আমাৰ ৱেক্সপেট কোম্পানীৰ চব আমাৰ ৱেক্সপেট কোম্পানীৰ হয় টায়াৰ পলিচ ডেছবৰ্ড পলিচ ফৰ্ম আপোনাৰ আইৰণ ইণ্টেৰিয়ৰ বাইক স্প্ৰে পলিচ আৰু লগতে চাব পাৰিছে বহুতো সামগ্ৰী মানে নতুন এটা ৱাশ্বিং চেণ্টাৰ খুলিব হ'লে যিখিনি বস্তুৰ প্ৰয়োজন হয় গোটেইখিনি ইয়াতে ব্লুডছ বা আমাৰ ৱেক্সপেট কোম্পানীৰ পৰা দিয়া গৈছে আজি যে গোটেইখিনি প্ৰডাক্ট আপুনি পালে বস্তুখিনি কেনেকুৱা চালে বা ফৰ্মিঙৰ পাৰফৰ্মেঞ্চটো কেনেকুৱা চালে ফৰ্মিঙৰ পাৰফৰ্মেঞ্চটো একদম মানে কি বুলি ক'ম আৰু 100% মানে 100তকৈ ওপৰত
পাৰফৰ্মেঞ্চটো পাইছোঁ আৰু ইয়াতে বস্তু যিখিনি মোক লাগে মই ইমান নাজানো কিন্তু আজি তেখেতসকলে যিখিনি দিছে লাগতিয়াল বস্তু গোটেইখিনি দিয়া হৈছে ইয়াতে আৰু ইয়াৰ বাহিৰেও আৰু কি দিয়া গৈছে এটা ভেকুম ক্লিনাৰ ভেকুম ক্লিনাৰ এটা দিয়া গৈছে ভেকুম ক্লিনাৰ ক'ত আছিল ইয়াতে আছে এইটো হ'ল 45 লিটাৰৰ ভেকুম ক্লিনাৰটো ৱেট এণ্ড ড্ৰাই মানে আপোনাৰ ধূলিও টানিব পানীও টানিব দুটাই কামে চলিব এইটো ৱেট এণ্ড ড্ৰাই ভেকুম ক্লিনাৰ হয় এইটো আৰু হাইড্ৰলিক লিফ্টটো ক'ত আছে হাইড্ৰলিক এইচ লিফ্টটো ইয়াতে আছে গাড়ীখন বাৰু উঠোৱা আছে এইটো আপোনাৰ হাইড্ৰলিক এইচ লিফ্ট ন এইটো হাইড্ৰলিক লিফ্ট এইটো হাইড্ৰলিক এইচ লিফ্ট হয় এইচ লিফ্ট পুৰা 15 ফুট আছে ইনোভা ফৰ্চুনাৰ যদি আপুনি ট্ৰেভেলাৰ উঠাম বুলি ভাবি আছে ট্ৰেভেলাৰ উইংগাৰছনত চব উঠাব পাৰিব 15 ফুট লিফ্ট হয় 12 ফুট লিফ্ট হ'লে কি হয় আপোনাৰ ইনোভা ফৰ্চুনাৰ তাৰপিছত ট্ৰেভেলাৰ এইবিলাক গাড়ী মানে উঠিব নোৱাৰে অসুবিধা হয় এইটো আপোনাৰ 15 ফুট আছে কোনো অসুবিধাই নহয় দীঘল গাড়ী উঠাই দিব পৰা যায় এতিয়াতো মই এই ৱাশ্বিং চেণ্টাৰ খুলি পেলাই খুবেই সুখী কাৰণ দাদাহঁতৰ নিচিনা এটা টীম পাইছোঁ দাদাক পাইছোঁ এতিয়া মোৰ ফালৰ পৰাই মই সকলোকে এইটোৱে ৰিকুৱেষ্ট কৰোঁ যদি আপোনালোকে কোনোবাই ভাবি আছে যে ৱাশ্বিং চেণ্টাৰ এটা খুলিম বা ভৱিষ্যতলৈ তেনেহ'লে দাদাহঁতক যোগাযোগ কৰিব পাৰে দাদাহঁতৰ কণ্টেক্ট নাম্বাৰ দাদাহঁতৰ এড্ৰেছ চব ভিডিঅ'ত দিয়া থাকিব আপোনালোকে গোটেইখিনি চাই দাদাহঁতৰ লগত কণ্টেক্ট কৰিব মই যেনেকৈ সুখী হৈছোঁ আপোনালোকেও তেনেকৈ সুখী হ'ব দাদাৰ নিজৰ মুখেৰে কেনেকৈ আমাৰ ৱাছপেট কোম্পানী এটা ফিডবেক দিলোঁ বা কেনেকৈ কি কৰিলোঁ নিশ্চয় ভালকৈ চালে আৰু এনেকুৱা ৱাশ্বিং চেণ্টাৰৰ বিজনেছ যদি আপোনালোকেও এটা ষ্টাৰ্ট কৰিম বুলি ভাবি আছে তেতিয়াহ'লে চিন্তাৰ কোনো কাৰণ নাই আমাৰ ৱাছপেট কোম্পানী আপোনালোকক গোটেইখিনি সহযোগিতা আগবঢ়াব আৰু ডিছপ্লে চলি থকা আমাৰ ৱাছপেট কোম্পানীৰ অফিচিয়েল নাম্বাৰত তাতে যোগাযোগ কৰিব পাৰে বা এবাৰ সুধিব পাৰে কোনটো বস্তু কেনেকৈ ক'ত ব্যৱহাৰ কৰে কেনেকৈ কি হয় গোটেইখিনি আমাৰ ৱাছপেট কোম্পানী আপোনালোকক সহায় সহযোগিতা আগবঢ়াব ধন্যবাদ